নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে ফটোখন চাই দেখিছে এইটো কিহৰ ভিডিঅ' দিলে। এইটো এটা আচলতে ব্যতিক্ৰমী ভিডিঅ', সংখ্যাৰ খেল লিখা আছে ইয়াত। এইটো এটা TLMৰ ভিডিঅ'। এইটো মই 5 দিনীয়া FLN প্ৰশিক্ষণৰ গ্ৰহণ কৰি থাকোঁতে TLM প্ৰিপেৰেশ্যন কৰিবলৈ দিয়া হৈছিলে, তাৰ বাবে মই এইটো প্ৰিপেয়াৰ কৰিছিলোঁ। গতিকে এই TLMটো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোৰে নহ'লেও কাৰোবাৰ নহয় কাৰোবাৰ ইয়াৰ পৰা লাভ হ'ব বুলি ভাবিছোঁ। TLMটো বিশেষকৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব দৰকাৰী। ইয়াত দিয়া আছে সংখ্যাৰ খেল, দেখিছেনে? আৰু ইয়াত মই এনেধৰণেৰে সংখ্যাবিলাক এনেকৈ গোল প্লেট বনাইছোঁ। এইটো এটা বৃত্ত, এইটো এটা বৃত্ত, দুটা বৃত্ত বনাই দিছোঁ। ইয়াত সংখ্যাবিলাক লিখি দিছোঁ। ইয়াত 0ৰ পৰা 9লৈকে সংখ্যাকেইটা আছে, আৰু এই সংখ্যাকেইটা লগ লগাই আমি 99লৈকে সংখ্যাকেইটা ছাত্ৰ ছাত্ৰীক শিকাব পাৰিম। এতিয়া ছাত্ৰজনক যদি মই 22 সংখ্যাটোকে যেনিবা উলিয়াবলৈ ক'লোঁ, তেতিয়া এনেধৰণেৰে ঘূৰাই দিলে 22টো ওলাই যাব। ধৰক 90 সংখ্যাটো আমি শিকাব লাগে। 90 সংখ্যাটোৰ কাৰণে এনেধৰণেৰে প্লেটখন ঘূৰাই দি আৰু এইফালে 0ৰ ঘৰত যদি ৰখাই দিওঁ 90, তেনেধৰণে 99 হ'লে দেখিছেনে? এনেধৰণে 1ৰ পৰা 99লৈকে, 0ৰ পৰা 99লৈকে সংখ্যাৰ ধাৰণাখিনি আমি ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ। ইয়াৰ উপৰিও এই TLMটো আৰু 3টা উপকাৰিতা আছে। এই একেটা TLMকে আমি 4টা কামত ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমতে আমি সংখ্যাৰ ধাৰণাটো দিলোঁ, তাৰপিছত মই ছাত্ৰ ছাত্ৰীক TLMটোৰ জৰিয়তে শিকাব পাৰিম যে 9ৰ পিছৰ সংখ্যাটো কি, তেতিয়া 8। এইটো সিহঁতে এনেধৰণে কৰি নিজেও আমোদ পাব আৰু সহজতে শিকিব। বা 8ৰ আগৰ সংখ্যাটো কি, তেতিয়া আমি লাহেকৈ এনেধৰণে এই বৃত্তটো ঘূৰাই দিলে 7, 8ৰ আগৰ সংখ্যাটো 7। এইধৰণে আমি পিছৰ সংখ্যা, আগৰ সংখ্যা ইয়াৰ ধাৰণাটো দিব পাৰিলোঁ। 1ৰ পৰা 99লৈকে সংখ্যাৰ ধাৰণাটোও দিব পাৰিলোঁ, আৰু 0ৰ পৰা 9লৈকে এই সংখ্যাকেইটাৰ মিলাবলৈ দিব পাৰিলোঁ। বোলে দুয়োটা বৃত্ততে ধৰি লওক ছাত্ৰজনক আমি ইয়াৰ পৰা 8 সংখ্যাটো ক'ত আছে বিচাৰি উলিয়াবলৈ দিলোঁ, এতিয়া সি নিশ্চয় এনেকৈ 8টো নি দুইটাতে 8টো মিলাই দিলে, দেখিছেনে? ঠিক তেনেধৰণেৰে 6টো মিলাবলৈ দিলোঁ, 6। এনেধৰণেৰে ছাত্ৰ ছাত্ৰীক শিকালে সহজতে বুজি পাব আৰু সিহঁতি খেলৰ মাজেৰে শিকিব পাৰিব। গতিকে এই ভিডিঅ'টো যদি কাৰোবাৰ ভাল লাগিছে তেনেহ'লে নিজে বনাই ল'ব পাৰিব, একেবাৰে সহজ। ইয়াত মই আৰ্ট পেপাৰ দিছোঁ তলত, তাৰপিছত এইখন অন্য এখন আৰ্ট পেপাৰ বৃত্ত আকাৰত ইয়াত এনেকৈ লগাই দিছোঁ, তাৰপিছত সংখ্যাখিনি ইয়াত এনেধৰণে লগাই দিছোঁ, আৰু এইটো দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে মাছ এটা আঁকি দিছোঁ, বনাই ইয়াতে কাটি দিছোঁ। আপোনালোকে কি কৰিব, যদি মাছটো নিদিয়ে অন্য বেলেগ ছবিও দি আকৰ্ষণীয় কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।